ইয়াতে বনিবনে কিন্তু ইয়াৰ ওপৰত কিবা নাথাকিব অপেন হৈ থাকিব গোটেই মেইন বস্তুটোতো সিজিব মন্দিৰ বাথৌ মন্দিৰ হয় দাদা এক মিনিট আমাৰতো সেইটোৱে ইয়াৰ মূল কাৰণটো হ'ল সেই পাঁচটা ক্ষীৰা সেইটো হ'ল আমাৰ যিটো পঞ্চধাতু সূৰ্য আকাশ ভূমি জল বায়ু সেই পাঁচটাৰ চিম্বল মানে আমাৰ ইয়াতে বুজাইছিলে গতিকে সেই সময়ত ইয়াতে চিম্বলিক তাৰে সৃষ্টি হিচাপে সেইটো লৈ সেইটো আমি পূজা কৰোঁ এই বেৰৰ এটা ডিজাইনটোৰ এটা আমাৰ লাইফ চাইকেলটোৰ মিনিং আছে যে সেই প্ৰথমটো গৰ্ভাৱস্থা ছেকেণ্ডটো জন্ম থাৰ্ডটো সাংসাৰিক বিয়া বাৰু এইটো হ'ল বুঢ়া হৈ গ'ল লাষ্টটো মৰিল তাৰপিছত সি আকৌ পৰমাত্মাৰ লগত মিলি গ'ল এইটো চিম্বলৰ লগত আকৌ সেইটো পৰমাত্মা পুৰুষৰ চিন আৰু এইটো মহিলা স্ত্ৰীৰ চিন এই ভূমিটো যিটো আমি ওখ কৰোঁ তো ইয়াৰ পুৰুষ আৰু কিবাৰ মিলন আৰু সেইটো লৈয়ে আকৌ জন্ম হ'ল তো লাইফ চাইকেল এইটো চলি থাকিব মানে আত্মা নমৰে জীৱনটো এইটো আমাৰ 18টা গুৰু আছে হা এইটো বাথৌ মানে কি কয় মনসিং সিং বৰাইৰ পৰা আৰম্ভ কৰি এই গুৰুসকলৰ চিনি নোৱাম্বা গোটেইবিলাক সেইটোৱে আমাৰ 18টা সেইটো খাটি থাকে 18জন মানে গুৰু থাকে গুৰু ইয়াৰ লগতে আমি 18 জোৰা হ'ব লাগে তাৰমানে বড়ো সমাজত আগতে পুৰুষৰ লগত স্ত্ৰীক সমান মৰ্যাদা দিয়ে গতিকে গুৰু গুৰুনী এইটো এই 18 জোৰাটো আমাৰ সিহঁতৰ নামত দি থোৱা আছে তাৰপিছত সেইটো হ'ল আমাৰ লক্ষ্মী সদায় থাকে আৰু সেইটো হ'ল আমাৰ বা ৰাজা মানে সেই সংসাৰৰ কিবাটো আৰু কি কয় মাবে নোৱাম বাজিনা সোৰজিনাই মানাই বাবানি সৰু দুটা যে ওলাইছে সেইকেইটা কাটি দিব লাগিব নে নালাগে থাকিব আমাৰ মেইনটো হ'ল দাদা এইটো পাঁচটা 1 2 3 4 5 এই খিজু বস্তুটো 1 2 3 4 5 এই 5টোহে আমাৰ মেইন এইটো নহয় এইটো আমি চেষ্টা কৰোঁ এইটো আমি ভাল চিম্বল বুলি ভাবোঁ গতিকে যেতিয়া আমি সিজু গছ ৰুওঁ পাৰে মানে পাঁচটাটো বিচাৰে আৰু নহ'লে একো নাই আৰু সেই কাটাবিলাক চব জ্বলাই ইয়াৰ যিটো কাইট ওলাই সেইকাৰণে সিজু গছটো চোৱা হয় না আৰু এইবিলাক তো এইটোৱেই হ'ল আৰু সেইটো কাৰণে পূজা আমাৰ বাথৌৰ পৰা ইয়াৰ বাদে আপুনি সোণাৰ কিবা কৰিলেও তাত নাথাকে সি নেচাৰেলি ইয়াৰ থাকে সিজু গছত আমাৰ শংকৰ কিবা নহয় এটা মন্দিৰটো বনোৱা হ'ল আপোনাৰ এইবাৰ 4 মাৰ্চত আপোনালোকে ভাল খবৰ পাই যাব মানে ভাবিব নোৱাৰা ভাল খবৰ আপোনাৰ ইমাজিনেশ্যনৰ বাহিৰত ঠিক আছে